নমস্কাৰ। আজি সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ স্মৃতি দিৱসত কবিজনাৰ কাব্যগ্ৰন্থৰ কেইটিমান কবিতাৰ স্তৱকেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভঙা কলিজাত কোনে বিনাই, কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকা যায়। নাও মোৰ নিজান ঘাটত, হৃদয় শলিতা জ্বলে অপেক্ষাৰ অন্ধকাৰত। সোঁৱৰণিৰ সোণৰ ভঁৰাল পুৰি ছাৰখাৰ, কৃতদাস হৃদয়ত অনুগত অগাধ এন্ধাৰ। মৰুময় প্ৰকাণ্ড আকাশখনত হঠাৎ মেঘৰ তুমুল কাণ্ড। ইফালে মেঘ, সিফালে বিদ্যুৎ তৰংগ। ইয়াৰে মাজত কোন কবিৰ সতে দুদণ্ড বহি চেতনাৰ ৰুদ্ৰাক্ষ মণিত অভিজ্ঞ আঙুলি থৈ আকাশলৈ চালো। ৰুগ্ন বুকুত মোৰ মত্ত প্ৰকৃতিৰ অলক্ষ্য শিল্প। কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব, সহজ হব মোৰ কাতৰ উশাহ। নীলিমাৰ নিমজ গালত তপ কৰে চুমা এটা খাই কম, বাহ কি সুন্দৰ জিলমিল এই ৰ'দৰ বতাহ। ৰ'দৰ ভৰত ভাঙি পৰো পৰো ঘৰ, খিৰিকী খুলিলেই মোৰ পঢ়াৰ মেজত উৰি আহি পৰে একেটি চৰাই, পাখিত পৰাগ, ঠোঁটত কবিতাৰ আখৰ। ধন্যবাদ।